হেল্ল' গাইছ সকলোকে মই এটা ভিডিঅ' স্বাগতম জনালোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ আছোঁ গাইছ। আজি মানে কি হ'ল, আজি পথাৰলৈ যাওঁ মানে ধান কঢ়িয়াবলৈ, যিহেতু মানে ধান বান্ধি আছে দেউতাই। তো মানে ঘৰৰ ওচৰতে যিহেতু পথাৰ মানে ধান কঢ়িয়াওঁতো কেনেকৈ কঢ়িয়াওঁ আপোনালোকক দেখাই যাওঁ। ধৰক ডাঙৰি কেনেকৈ বান্ধে, ধৰক ধান কেনেকৈ কঢ়িয়াওঁ, তো আপোনালোকক তো দেখাই যাম। ধুনীয়াকৈ ভিডিঅ'টো উপভোগ কৰি যাওঁ একদম শেষৰ মুহূৰ্তলৈ। বিৰিয়া মাৰি দেখিছে গাইছ, বিৰিয়া মাৰি লৈ এতিয়া বৰ্তমান পথাৰলৈ বুলি। তো আজি মানে তো ধানটোতো কাটি হৈছেগে, তো আজি ধান কঢ়িয়াবলৈ বুলি আহিছোঁ গাইছ। দেখিছে পথাৰত এইফালে মানে দাদা ধান বান্ধি আছে, তো মই ধান কঢ়িয়াবলৈ আহিছোঁ। মানে ওচৰৰ পথাৰ দেখি গাইছ আহি গৈছোঁ আৰু ধান কঢ়িয়াবলৈ। সেইফালে বৰ এজনে পেকে পেকে কৰি আছে, মনে থাকচোন। আৰু মানে ধান কঢ়িয়াবলৈ আৰু বৰ ডাঙৰ মানুহ এজন আহিছে। ধান কঢ়িয়াব পাৰিবি নাই? পাৰিবি নাই? হা তই পাৰিবি নাই? গাছ দেখিছে পথাৰ মুঠিবোৰ এতিয়ালৈকে বৰ্তমান বান্ধি হোৱা নাই। মানে ধানৰ মুঠি দেখিছে, সেইবোৰ মানে ডাঙৰি বুলি কয়। যিহেতু মানে ধানৰ মুঠিবোৰ মানে একদম কৰি যিবোৰ বন্ধা হয় এইবোৰ ডাঙৰি বুলি কয়। এইবোৰ গাত থৰ হিচাপ আছে, তো সেইটো গাছ ইমান ভালকে নাজানো। এইবোৰ দেখিছে গাছ ডাঙৰি, মানে এইবোৰ ডাঙৰি হিচাপত নিম আৰু এতিয়া বিয়া মাৰিত খুচি মেলি। গাছ দেখিছে এতিয়া মানে ডাঙৰি বিয়া মাৰি খুচিম, খুচি পেলাই এতিয়া ঘৰলৈ নিম। তো কেনেকৈ খুচো আপোনালোকক দেখাই আছোঁ। মানে এইটো খুচা এটা মানে ষ্টাইল চবেই নাজানে তো গাছ। তো কেনেকৈ খুচে আপোনালোকক দেখাই আছোঁ, ধুনীয়াকৈ চাই যাওক আৰু ভিডিঅ'টো ধুনীয়াকৈ উপভোগ কৰি যায় একদম শেষৰ মুহূৰ্তলৈকে। তো মানে আজি এতিয়াতো খেতিটো উঠা নাই বাৰু, খেতি উঠিবলৈ আৰু কেইদিনমান আছে। তো খেতিলৈ আৰু সকলোকে মানে এইটো ভিডিঅ'ৰ জৰিয়তে সকলোকে নিমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ নৌখাত আহিব দেই। সেইটো বিয়া মাৰিডাল তো আপোনালোকক দেখাই আছোঁ কেনেকৈ খুচিব লাগে। তো এনেকৈ সোমাই ল'লে তো যিমান জোৰ আছে মানে সিমান জোৰ লগাই দিব গাছ, মানে বেছিকৈ জোৰ লগাই পালোঁ চাগে। আৰু এইফালে ডাঙৰি আছে, সেইটো তেনে খুচি আকৌ উলিয়াই আনিব লাগে। মানে যিহেতু এইটো খুচি জনাবোৰেতো জানে বাৰু, নজনাবোৰক দেখাই আছোঁ আৰু গাছ। তো এইটো এনেকৈ দাঙি পেলাই আকৌ ঘূৰ খাই গৈছে। ঘূৰ খাই গৈছে যে জানিলে গৈছে। মই ঘৰলৈ মানে ধান কৰি আছোঁ, কিন্তু বিয়া পৰা তোলত বজা तभी मेरा माफ करना, गुस्से में इधर उधर निकल जाता। কিবা আহিলে একো নাই, আকৌ খুচি লৈ যাম বাৰু। তো গাছ আজি যিহেতু বতৰো ভাল, খুব ভাল লাগিছে মানে ধান কঢ়িয়াই। গাছ এইটো দেখিছে, সেই দুদিনৰ আগত মানে এইটো এক্সিডেণ্ট হয় আৰু ইয়াৰ ধুতুৰি চক, এইবোৰ চক, এয়া মানে মাথা চক। সেইদিনতেই মানে ডাঙৰ এক্সিডেণ্ট এটা হৈছিলে, এয়া মৰাৰ পৰা বাচি এজন। হাতটো দেখাচোন তো অৱস্থা কি হৈ গ'ল চব গাছ। ইয়াৰ দুদিনৰ আগত এক্সিডেণ্ট হ'ল ল'ৰা। আৰু খাবি ন? কি খাইছিলি? দেখিছ কওঁতে লাষ্ট পলাইছে। আজি গাছ দেখিছ বতৰো ভাল, খুব ধুনীয়া বতৰ। মানে কাম কৰিবলৈ যিহেতু, নহ'লে বেছিকৈ ৰ'দটো দিলেও ধৰক ৰ'দে ধৰে, তো কাম কৰিবলৈ অকণ অসুবিধা হয়। গাছ ধান কঢ়িয়াও এটা মজা বেলেগ, কিন্তু কামটো বিষায়, তথাপিও মানে এইটো মজাটো বেলেগ। মানে
আমি গাঁৱলীয়া ন, এইটো গাঁৱলীয়া ল'ৰাহে বিশেষকৈ অনুভৱ কৰিব পাৰে মানে কেনেকুৱা এটা মজা। কাণটো বিষাইছে অলপমান, তথাপিও একো নাই, যিহেতু কঢ়িয়াবতো লাগিব, উপায়তো নাই, যিহেতু গাঁৱলীয়া ল'ৰা ন। তই পাৰিবি নাই কঢ়িয়াবলৈ? কঢ়িয়াই পাইছ না আগতে? কি না পোৱা কৈছ? হা কঢ়িয়াই পাইছো। পাইছ? দুখনমান নে তেলে অকণ সহায় হ'ব। কি এই বিয়া পাত কেনেকৈ বেকা কৰে কচোন? এতিয়া বেকা যে কেনেকৈ কৰে কচোন? আগুৱে বেকা থাকে। কি আগুৱে বেকা থাকে? নকয়, নিজে নকয় ন, বাঁহডালে বেকা থাকে ন। চব গাছ কিমান জোঙা, একদম লিকলিকীয়া। উল্টা বিয়াটোতো আৰু নিব নোৱাৰে, ঘূৰিয়ে যায় সেইটো। গাছ মানে যিহেতু পথাৰলৈ আহিলে আৰু এটা কথা মনত পৰে, যিহেতু আঘোণমহীয়া, যিহেতু ধান কটাৰ পাছত গাছ আগতে আমি যিহেতু চেঁচু খুন্দিছিলোঁ, আজিকালিতো মানে আজিকালি ল'ৰাই শুনে নে নুশুনে নাজানো, কিন্তু আগতে আমি মাহঁতৰ লগত যাওঁ, মানে পথাৰলৈ যাওঁ, গৈ তাত গৈ মানে কি কৰোঁ, মাহঁতে ধান এটা থাকে, আমি চেঁচু খুন্দোঁ গাছ। সেইটো কথা মানে আমি যিহেতু সৰু হৈ থাকোঁতে মানে গাছ তেনেকুৱা কামবোৰ কৰিছিলোঁ, তো আজি বহুতে মনত পৰে এনেকুৱা কামবোৰ গাছ। আজিকালি মানে এতিয়াতো দেখিছোঁ গাছ চেঁচু গছ তেনেকৈ পোৱা নাযায়, মানে পোৱা যায়, নাযায় বুলি নকওঁ, কাৰণ কেলৈ এতিয়া মানে এবাৰ যিহেতু পানীটো বহুত বেছি হৈ আছে ন, মানে পানী জেগটোতো এতিয়ালৈকে যোৱা নাই, তো গাছ সেইকাৰণে চাগে চেঁচু গছো তেনেকৈ ওলোৱা নাই। তো গাছ কিন্তু সেই দিনটো কিন্তু আৰু মানে আৰু ক'ব নালাগে, গাছ বেলেগ এটা আমেজিং আছিল। তো গাছ সেইবোৰ দিন মনত পৰিলে বহুত মানে ভাল লাগে আৰু গাছ। তো আমি মানে যাওঁ, আমি মানে লগৰ সমনীয়াখিনি মিলি যাওঁ, তো গাছ পথাৰলৈ যাওঁ, চেঁচু খুন্দোঁ, চেঁচু খাওঁ। আৰু এটা আমাৰ খেল আছিল গাছ চেঁচু যোৱা, মানে হাতখন এনেকৈ দি মানে চেঁচুটো এনেকৈ থৈ পেলাই আমি যুঁজাওঁ, যোনে যিকে ধৰক সিয়াই মানে হৈ যায়, তো সিয়ে খাবলৈ পায়। তো গাছ মানে তো আজিকালি ল'ৰা সেইবোৰতো প্ৰায় দেখা নাযায় গাছ। আজিকালি ল'ৰাটো সেইবোৰ নিজৰ মানে খেল ধেমালি কিবা কিবি কৰে, কিন্তু বাট এইবোৰ চেঁচু খুন্দা কিবা খুন্দাটো গাছ সেইবোৰ কাম আজিকালি নকৰে। তো সেইবোৰ মানে দিনবোৰে বেলেগ আছিল গাছ। তো আপোনালোকে সেইবোৰ মানে কৰিছে নকৰিছে নাজানো, কিন্তু আমি গাছ কৰিছিলোঁ আৰু। তো গাছ নিলোঁ আৰু কেইবাৰমান, তো আৰু নিনো, মানে যিহেতু কাণটো বিষাইছে। তো আৰু মানে কি হ'ল, বহুত দিনৰ মূৰত নিছোঁ ন, তো কাণটো মানে বহুত বেছিকৈ বিষাইছে। তো গাছ আজিৰ ভিতৰত মানে সমাপ্ত কৰিলোঁ। তো ধানো কঢ়িয়ালোঁ, মানে কেইবাৰমান নিলোঁ আৰু, তো বেছিকৈ নিব নোৱাৰিলোঁ। তো ইমানতে ভিডিঅ'টো সমাপ্ত কৰি দিওঁ আৰু গাছ। তো কি আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। আজিলৈ ভিডিঅ'টো ইমানতে, তো বাই বাই গাইছ।